ভাওনা অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। ৰজা কৰ্ণদত্তৰ মন্ত্ৰী কওকচোন মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ আগমনৰ উদ্দেশ্য শুনক মোৰ বৰ। কুমাৰ ভূমাক্ষ মৃগয়ে লৈ আহিছিল, তেওঁ এতিয়া সোধাটোৰ। গতিকে হে মুনিবৰ, মই আপোনাৰ এই আশ্ৰমৰ পৰা অলপ আহাৰ লৈ যাবলৈ আহিছো। আমাৰ আশ্ৰমত বৰ্তমান যজ্ঞৰ দ্ৰব্যৰ বাহিৰে অন্য একো নাই। दोस्तों 15th सेंचुरी में ही महापुरुष श्रीमंत शंकरदेव और माधव देव ने भावना का प्रवर्तन किया था। तब से लेके आज तक भावना आसामीज कल्चर का एक अहम हिस्सा रहा है। Oh!
তাৰ পাছত মই অগস্তিন কৰিম বিচাৰ মৃত্যু ঘটিল যেতিয়া আমাৰো এই পাতালপুৰীত থকা কোনো আৱশ্যক নাই দাদা ধৰ্ম দেৱতাৰহে প্ৰাপ্য মনুষ্য নহয় সঁচা কথা যজ্ঞৰ নৈবেদ্য কেৱল দেৱতাৰহে বস্তু এই মনুষ্যৰ প্ৰাপ্য নহয় পাকত পৰি মই সকলো শেষ কৰিলো যত অনৰ্থকৰ মূল মই দাদা ইমান দিনে তোমালোক ক'ত আছিলা দাদা ভগৱান বৰা বিষ্ণুক সন্তুষ্ট কৰি অশ্বকৰ্ণ নামৰ এক দুৰ্জন অসুৰক বধ কৰিলো তুমি জ্ঞানৰ কাৰ্যত হতাইছাবি ঘেৰি কুমাৰ মই কৃষ্ণ ক্ষমা কৰক বেজাৰ নকৰিবা কুমাৰ যোৱা তোমাৰ পিতৃদেৱক আমি অহাৰ বাৰ্তা দিয়াগৈ মোৰ ৰাজ্য আক্ৰমণ এতিয়াও দিছো তোক মই সেইটো লীলা কৰি মাধৱে হাৰি যান্ত লৰি নারায়ণ ব'লা আমিও মৃতকৰ শেষ ক্ৰিয়া কৰোঁগৈ সম্পন্ন ফ্ৰেণ্ডছ মই আপোনালোকৰ কাৰণে পৰীক্ষা মাজৰ ব্লগ বনাইছোঁ সেইটো কাৰণে মোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই